हेलो गाइज नमस्कार सकलोके स्वागतम जानाइছো मम्मी ब्लॉग एंड किचेनলৈ আপোনালোক সকলোকে আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি আমি গৈ আছো দেওপানী মন্দিৰলৈ তো চাই যাব ভিডিওটি শেষলৈকে আমাৰ দেওপানী মন্দিৰলৈ যোৱা কিছুমান মেমৰিজ বুলিয়ে ক'ব লাগিব আৰু তো ভিডিওটো চাই যাওক শেষলৈকে চিলনীদান পাইছোঁ এতিয়া আমি বস্তু কেইটামান লৈ ল'লোঁ শৰাই যোগাৰ কেইটামান আৰু ইয়াত বহুত মানে আমাৰ তাত নেদেখা বস্তু বহুত দেখা পাইছোঁ মানে বহুত বিধৰ কিছুমান বস্তু আছে এতিয়া গাড়ীত উঠি লওঁ सब कराने को आते हैं वीडियो हाय करिए हाय हाथ पर नहीं आवाज़ हाय नहीं करा आगो आमी मंदिर गई आसु मंदिर गई आसु पापा पापा वीडियो कर रहे हैं मोबाइल से Ada ulama aku. Boka agora você. দেওপানী মন্দিৰলৈ তো মজা লাগিছে মানে পৰিৱেশটো বহুত ধুনীয়া পৰিৱেশ সকলোৰে বিশ্বাস এটা আছে যে ইয়াত ৰছী বান্ধিব লাগে বুলি ৰঙা কাপোৰ বান্ধিলে মনৰ ইচ্ছা পূৰণ হয় যিটো ভাবে আকৌ খুলিবকেও লাগে গৈ কিনে সেইকাৰণে
মিষ্টাৰেও তেওঁৰ মনৰ আশা পূৰণ হোৱাৰ কাৰণে তেওঁৰ ৰছীডাল খুলি দিছে ৰঙা কাপোৰখন। চাকি তাকি জ্বলোৱা হৈ গ'ল, শৰাই চৰাই নিয়ম চিয়মবোৰ কৰা হৈ গ'ল। এতিয়া এইডোখৰতে বহি লৈছোঁ। কি দিলে আহিবা এই কাছত itu bedi sa kasa Bismillah nang kami pakai sunya rumah aku. itu kaso itu mukon sa good aku udah buat Kayak dia siapa sih aku mau. nggak muli biskut ini boleh kasih এতিয়া যাবগৈ ওলাইছোঁ ঘৰলৈ। সেৱা চেৱা কৰি ল'লোঁ ধুনীয়াকৈ। ভেড়া ছাগলী কোনটো নহয় বহা হেৰি আকৌ জেঠাই হয় ভালকৈ কোৱা আকৌ ভালকে কৈছো সাবস্ক্ৰাইব কৰি দিবা এইটো হৈছে মোৰ ভিনি এইফালে হাই কৰি দিয়া হাই কৰি দিয়া হাই কৰি দিয়া হাই এতিয়া সকলোৱে মানে আগবঢ়াবলৈ আহিছে ৰাস্তা এয়া গোটেই জংঘলৰ মাজে মাজে খোজকাঢ়ি গৈ আছোঁ আমি গোটেই জংঘল ইয়াত মানে ওচৰতে নামবৰ হাবি ন বৰমা নামবৰ হাবিখন ওচৰতে আছে ৰিজৰ্টখন আৰু গৰম পানীও ওচৰত ইয়াত গৰম পানী পিকনিক প্লেচ বুলি কৈ নেকি নাজানো মই ইমান ভালকৈ এইটো ওচৰতে আছে আৰু এইফালে আজি ফাৰ্ষ্ট টাইম আহিছোঁ মই আহি পোৱা নাই আগতে আৰু ইয়াত অহা বেলেগ ৰাস্তা আছে হেনো আমি নাজানো যিহেতু প্ৰথমবাৰ আহিছোঁ মানে মন্দিৰলৈ আহিছোঁ ইয়াত আহিম বুলি অহা নাছিলোঁ তো সোমাই গ'লোঁ ইয়াতে সেইটো কাৰণে ৰাস্তা ভুল হ'ল আৰু আমাৰ মানে ৰাস্তা ভুল হোৱা নাই আৰু মানে ভিতৰলৈ যোৱা বেলেগ ৰাস্তা আছে সেইটো কাৰণে গোটেই জংঘল ইয়াত আৰু এইবোৰ খেতি কৰা মাটি হয় এবাৰ পানী নাই সেইটো কাৰণে শুকান হৈ আছে খেতি নাই কৰা পানী নাই এবাৰ
এয়া পৰহি হাতী আহিছিল হেনো এয়া হাতীৰ ভৰিৰ খোজ এয়া ইমান ডাঙৰ ডাঙৰ এইফালৰ পৰা আহিছিল ন হাতীবিলাক পানী পাৰ হৈ এয়া হাতীৰ ভৰিৰ খোজ থাকক দিয়া চবে অঁ আহিবি আমাৰ তাতে থাকিব দেই বাবু অঁ বহি লওঁ দেই এইটো আহাই নাই 400 বেছি হ'ল 164 15,000 এতিয়া আমাৰ তাতে দুটা একাউণ্ট মোবাইল দুটা নে ৱাইফাই কিমান হ'ল বাই বাই দিব দিম দেওপানীৰ পৰা বাহিৰে বাহিৰে আমি হেৰি আহি গ'লোঁ জেঠাইহঁতৰ মানে জেঠাইহঁতৰ ঘৰত যোৱা নগ'লগৈ বাহঁতৰ ঘৰতে সোমালোঁ যিহেতু জেঠাইহঁতৰ ঘৰটো আৰু গাঁৱৰ ইটো মূৰে আছে আৰু আমি বেলেগ ৰাস্তা দি আহিছোঁ আৰু এতিয়া আমি নদী পাৰ হৈ নাৱত উঠি যাব লাগিব নদী পাৰ হ'ব লাগিব আকৌ এইখন খোজকাঢ়ি যাব লাগিব গাড়ী নদীৰ সিটো পাৰে আছে মানে ৰাস্তাটো তো সেইটো কাৰণে এইফালে নগ'লোঁ আৰু জেঠাইহঁতৰ ঘৰলৈ দূৰ হৈ যাব দেৰি হৈ যাব ৰাতি হৈ যাব সেইটো কাৰণে যদি ভিডিঅ'টো ভাল পালে আজিয়ে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব আপোনালোকে তেন্তে আজিলৈ বাই বাই লগ পাইছোঁ অন্য এটি নতুন